নমস্কাৰ আপোনালোকক পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ অসমীয়া সৃষ্টিমূলক ইউটিউব চেনেল দা AS01 ব্লগৰ মাজলৈ আৰু আজি কোনো ব্লগ নহয় বা ক'তো যোৱা নাই এটা বিশেষ এটা কি ক'ম আৰু ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ বৰ্তমান সময় আপোনালোকে নিশ্চয় গম পাইছে যে বৰ্তমান কি চলি আছে আৰু বৰ্তমান এটা মানে ছ'চিয়েল মিডিয়াত প্ৰায় ভাইৰেল হৈ আছে পাঠান বিশেষকৈ নিউজ পৰ্টেলসমূহতো চাবই নোৱাৰি কেৱল পাঠান ৰাজপথত ওলাই গৈছে মানুহক সুধিছে পাঠান চাব নে ডক্টৰ বেজবৰুৱা চাব বা পাঠানৰ ওপৰত আপোনাৰ কি মন্তব্য পাঠান চাব লাগে নে নালাগে যা তা চাওক কোনোবা এজন অভিনেতা অভিনেত্ৰী বা শিল্পীক কোনোবাই ছাপোৰ্ট কৰে কোনোবাই নকৰে এইটো তেওঁৰ নিজৰ কথা কিন্তু বাট বাইকত হোৱাৰ কথা তাৰপাছত কি ক'ম আৰু পোষ্টাৰ ছিঙা ফালা এইবিলাক বেয়া কথা আৰু কিবা আৰু ওলাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো বোলে ফোন কৰি পেলাই তেওঁক কৈছে ফোন কৰিব পৰা একো ডাঙৰ কথা নাই বাট চিনি নাপোৱা ডাঙৰ কথা শ্বাহৰুখ খানক কোনে চিনি নাপায় তেওঁ নিশ্চয় এদিন না এদিন তেওঁক ফটো এখন বা চিনেমা এখন হ'লেও চাইছিল তেওঁ ক'ব খোজা নাছিল আৰু মিডিয়াৰ আগত আপোনালোকে যিমানেই নকওক আপোনালোকেও নিশ্চয় এদিন নহয় এদিন শ্বাহৰুখ খানৰ কিবা এখন ফিল্ম বা এটা শ্বৰ্ট ভিডিঅ' হ'লেও আপোনালোকে চাইছে শ্বাহৰুখ খানৰ আৰু চাওক শ্বাহৰুখ খানে প্ৰায় ৩-৪ বছৰমান পাছত এইখন চিনেমা তেওঁ আনিছে পাঠান আৰু বলিউডতো গম পাইছে বৰ্তমান অৱস্থা কেনেকুৱা তাৰোপৰি মানে কি মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁ আজি মুখ্যমন্ত্ৰী পদত আছে কালি নাথাকিব পাৰে কিন্তু শ্বাহৰুখ খানটো সদায় থাকিব না শ্বাহৰুখ খানক ফিল্ম বনাই গৈ থাকিব তেওঁ থকালৈকে তেওঁ যেতিয়ালৈকে পাৰে তেনেকুৱা ধৰণৰ কথা আৰু আপোনালোকে যদি কি ক'ম চিনেমাখন চালে নাচালেতো নাই কাৰণ সকলোৰে টেষ্ট অলপ বেলেগ কোনোবাই ভাল পায় মিঠা খায় কোনোবাই ভাল পায় টেঙা খায় সকলোৰে টেষ্ট বেলেগ সকলোৰে প্ৰিয় অভিনেতা অভিনেত্ৰী সকলো বেলেগ সকলোৰে চ' এইটো আপোনাৰ কথা ইয়াত বেকাৰ মানে আৰু কি আৰু এটা কথা এই পাঠান চিনেমাখনক লৈ শ্বাহৰুখ খানেও নিশ্চয় ইমানখিনি প্ৰমোশ্যন কৰা নাই যিমানখিনি প্ৰমোশ্যন আমাৰ এই নিউজ পৰ্টেলসমূহ বা ছ'চিয়েল মিডিয়া ইউজাৰসকলে বৰ্তমান সময়ত প্ৰমোশ্যন কৰি আছে এটা ভাল হৈছে ফিল্মখন মানে প্ৰমোশ্যন হৈ আছে তো ভাবক ৰিলিজৰ আগতে ইমানখিনি ইমানখিনি কি ক'ম আৰু প্ৰমোশ্যন হৈ গৈছে চিনেমাখনটো ৰাইজে নিশ্চয় চাবই তেনেকুৱা ধৰণৰ ডক্টৰ বেজবৰুৱা ৰিলিজ দিব জুবিন দাই সেইখনো ভাল চিনেমাই হ'ব জুবিন দা যিহেতু হিয়াৰ আমঠু আমাৰ অসমবাসীৰ প্ৰাণ তো আজিৰ ভিডিঅ'টো ইমানেই আছিল জয় আই অসম বন্দে মাতৰম জয় হিন্দ